বিদেশী মোগলক অসমৰ পৰা বাহিৰ কৰিব লাগিব ইহঁতক অসমৰ চাৰি সীমাৰ পৰা বাহিৰ কৰিব লাগিব আৰু তুমি হবা উপযুক্ত নায়ক লাচিত মই তোমাক এটি গুৰু দায়িত্ব দিব লৈছো তোমাক মই বৰফুকন গাঁৱত দিব লৈছো অসমৰ পূৰ্ণ স্বাধীনতা এতিয়া তোমাৰ হাতত অসমীয়া ৰঙুৱাবিলাকৰ যুদ্ধৰ আখৰা আৰম্ভ হ'ল লাচিত বৰফুকনৰ অধীনত সকলোবোৰ কাম ঠিকে আছে নে আমি সকলোবিলাক সাজু কৰি আছো তিৰস্কাৰ চহৰীত সকলোবিলাকক মহিয়াৰ পৰাই চিকিৎসা দেখা আৰু বৰটোকবিলাকত পানী ভৰাই কাম নিৰ্মাণ কৰি আছো অতি উত্তম আমি মোগলক শৰাইঘাটৰ পৰা বাহিৰ কৰি পঠিয়াবই লাগিব মোগলৰ পৰা কামৰূপখন মুক্ত কৰিব দিল্লীৰ চুলতান এইবাৰ লাচিত বৰফুকনৰ লগত যুঁজিবৰ কাৰণে ৰাম সিংহক অসমলৈ পঠাব আমি শীঘ্ৰ কিবা এটা কৰিব লাগে শৰাইঘাটত আমি মোগলক বধ কৰিব আৰু তাতে আমাৰ অসমীয়াৰ ভৱিষ্যত আৰু আমি এটা কাম কৰিব লাগিব আমি আজি ৰাতিটোৰ ভিতৰতে এটা গড় বান্ধি উলিয়াব লাগিব ইমান সোনকালে এটা গড় কেনেকৈ আমাৰ হাতত গোটেই ৰাতি পৰি আছে আৰু আমি ৰাতিৰ ভিতৰতে গড় বান্ধি উলিয়াবই লাগিব বাকি কিবা দেখা যাব ঘুমাই দেও বন্ধুবোৰ বহি আছে কিয় বৰ্তমান দিও আচলতে বন্ধুবিলাকৰ অকণমান ভাগৰ লাগিছে বৰ্তমান দিও আপুনিয়ে কওকচোন একেটা আমি ভিতৰলৈ জানো বৰ এটা কথা সম্ভৱপৰ হয় আপুনি গম পায়
দেশতকৈ মোমাই ডাঙৰ নহয় লাচিতৰ এই দেশ প্ৰেমে সকলোকে উত্তেজিত কৰিলে একে ৰাতিৰ ভিতৰতে গড় নিৰ্মাণ কৰিলে ৰামসিংহই মাটিৰে নোৱাৰি পানীৰে যুদ্ধ আৰম্ভ কৰিলে সেই সময়ত লাচিতৰ কাম কৰি অসমীয়া ৰঙুৱাই মোগলৰ হাতত হাৰ মানিবলৈ আৰম্ভ কৰিলে আৰু অসমীয়াৰ অস্তিত্ব আমি বজাই ৰাখো অসমীয়া সেনাৰ তেজ উতলি লাচিত সেনাপতিৰ নেতৃত্বত অসমীয়া ৰঙুৱাই মোগলক শৰাঘাতত ঘটিলে ৰামসিংহই অসমীয়া জাতিক প্ৰশংসাৰে ভৰাই আৰু তেওঁ ক'লে অসমীয়া একাধাৰে ৰঙুৱা তেওঁলোকে নাও চলাব পাৰে তেওঁলোকে তৰোৱাল চলাব পাৰে তেওঁলোকে ঘোঁৰা চলাব পাৰে অসমীয়া জাতিক কোনোৱেও বশ কৰিব নোৱাৰে আৰু এই মহান বীৰজনাৰ ৪০তম জন্ম বাৰ্ষিকীত সমগ্ৰ অসমবাসী লগতে অসমীয়া আৰু ধেমাজি জিলা প্ৰশাসনে তেখেতৰ ১০ বৰ্ষৰ বাবে